আজি এটা নতুন ভিডিঅ' আপোনালোক সকলো স্বাগতম জনাইছোঁ। ভিডিঅ' চাই থাকিব। ভিডিঅ' আমি এনেই ওলাই যাম এতিয়া গধূলি সময়ত, গধূলি ভিডিঅ' চাবলৈ বাইপাছ ফালে চাই থাকিব ভিডিঅ'টো। বাইপাছ ফালে ওলাই যাম বুলি কৈছিলোঁ, ত' বাইপাছ ফালে ওলাই গৈছোঁ, এইটো চাব পাৰে। এতিয়া লগৰটোকো লৈ আহিলোঁ ঘৰৰ পৰা, লগৰটো অৰ্জুন কিয় লগ দিয়া এনেই ওলাই যাম এতিয়া বাইপাছ ফালে ভিডিঅ'টো চাবলৈ গধূলি সময়ত। লগৰকেইটা আহিম বুলি কৈছে, আহে নাই জানো, যদি আহে দেখাম বাৰু। বাইপাছ ফালে পূৰা হেৰি চাব পাৰে। বাইপাছ ফালে আহিছিলোঁ চালেইতো, এতিয়া বাইপাছ ফালে এটা বস্তু ভাল কৰিছে, তাৰপিছত এতিয়া ফ'ৰ লাইন চাব পাৰে। ৰাস্তাটো এতিয়া ফ'ৰ লাইন বনাইছে, মানে অহা যোৱা কৰিবলৈ ভালেই, কিন্তু মানে মাজত হেৰি দিব, মাজত এটা লাইন দিব নেকি মোটাত খোজকাঢ়ি যোৱা। যদি লাইন দি দিয়ে মানুহখিনি যোনখিনি বাইপাছৰ ছাইডৰ ঘৰৰ মানুহখিনি অলপ কষ্টটো হ'ব, কিন্তু 2000 years later. আপোনালোক কৈছিলে বাইপাছ ফালে আহিম বুলি, লগৰকেইটা থাকিব বুলি। বাইপাছ ফালে মানে লগৰকেইটা নাই, বালিজান ঘাট ফালে আহিছে। আমি বালিজান ঘাট ফালে যাওঁ লগৰকেইটাৰ ওচৰলৈ, এনেই চিল কৰোঁ বুলি। লগৰকেইটাও এনেই আহিছে অলপ, মানে লগৰকেইটা বহুত দিন লগ পোৱা নাইতো, এনেই আজি অলপ যাওঁ, আপোনালোকক দেখাম বাৰু। বোলো বালিজান ঘাটলৈ পাই লওঁ নে কি কয়। বজাৰখন পাৰ হোৱাৰ লগতে আমি এতিয়া পাৰ্ক গৈ থাকোঁ। অলপ অফৰোডিং হ'ব কিন্তু ৰাস্তাটো চাব। এইবোৰ ডাঙৰ ডাঙৰ নলা খান্দিছে মানে, ইয়াত তোমাৰ মাথাউৰি দিব, এইবোৰ মাথাউৰিৰ কাৰণে নলা খান্দি আছে। ইয়াত মানে ইয়াতে মানে নলা মাথাউৰি নলাৰ কাৰণে যোনবোৰ বেগ লাগে ন, বেগবোৰ ইয়াতে বনোৱা হৈছে। আমি এতিয়া বালিজান ঘাট পাই গ'লো। সেই ঘাটটো দেখাইছোঁ ব'লক। এইটোৱে আৰু ঘাটটো। এতিয়া মানে ইয়াৰ পৰা মানে তোমাৰ বেলি যোনটো ছানছেট ন, ছানছেটটো বেয়া ধুনীয়াকৈ দেখা পায়। চাওক একদম ৰঙচুৱা টাইপ হৈ থাকে, চাব পাৰে। ঘাটটো পাই গ'লো আৰু গ'লে লগৰখিনি জানো কোনটো দেখা পাইছে। ভিউ আপোনালোকে অকল ভিউ চেক কৰক, ভিউ क्या बोले पब्लिक व्यू कैसा लगा? ভিউটোতো খাতৰা পাইছে, কিন্তু অফৰোডিং খাতৰা চাব পাৰে। অফৰোডিং অ' মাই গড বছে আমাৰ কোনফালে লৈ গৈছে আৰু ৰাস্তাই সেয়া গৈছোঁ আমি। সিহঁতি কোন জেগাত আছে লোকেশ্যন দিছে, লোকেশ্যন গৈছোঁ এটা টাৱাৰতে মেইন সেইটোৱে লোকেশ্যন দি দিছে, মানে লোকেশ্যনটো নেদেখে যে। আপোনালোকে অকল অফৰোডিং চাওক, এটা মজা অলপ মজা, হাত বিষাই গৈছে ভাল। ৰাস্তাটো ভিউ দেখাব আগতে আপোনালোকৰ আমাৰ মজা ফাটি গৈছে, চাব পাৰে। চাওক মায়া আছে, ভিউ চাব পাৰে, কিন্তু স্কুটিয়ে ফচি গৈছে তাত। লগৰকেইটা যোনডোখৰত আহিম বুলি কৈছিলে, মানে ইয়াত মানে যোনটো বালিজান ঘাটৰ ন পিকনিক প্লেচ, নতুনকৈ মানে এটা পিকনিক প্লেচ এটা বনোৱা হৈছে। পিকনিক প্লেচটো মানে আছে, আপোনালোকে দেখাইছোঁ ব'লক। ইয়াত ধুনীয়া পিকনিক প্লেচ, মানে আপোনালোকে যদি আমাৰ যোনখিনি চাব আৰু ওচৰৰ আশে পাশে আছে ন, আহিব পাৰে ইয়াত পিকনিক খাবলৈ। এদিন হলেও
আহিলে কিন্তু খাতৰা অফৰোডিং পাব দেই এতিয়া আপোনাৰ অফৰোডিং পাম আহি গৈছে এই দিন চাবলৈও ভিউ চাওক ভিউ চাব পাৰে পিকনিক প্লেচ যোনবোৰ চাব আশে পাশে আছে চব আহি পাৰে বেলিটো চানছেট অকণমান দেই চাব ভিউ চাওক ভিউ এক নম্বৰ ভিউ क्या बोल रहे पब्लिक অমন বৰম কিবা এটা কৈ দিয়া আমি ভিডিঅ'টো কিবা এটা লাইক কমেণ্ট কৰিব কৈ দিয়া লৈ যাওঁ এতিয়া এয়া সাগৰ পাৰ চাব আপোনালোক আমি এতিয়া ক'ত গৈছোঁ পানীয়ে মাজে বিৰাট ধুনীয়া দেখিছে ভাত কিবা পানী অনুভৱ কৰি দিয়া পানী একদম ভিতৰত গৈছে তাৰমানে গৈ লওঁ তাত যোনটো গৈ আছোঁ ন ইয়ালৈ গৈছোঁ মানে চাব পাৰে ইয়ালৈ গৈছোঁ তালৈ গৈ লওঁ তাৰপিছত আপোনালোক তালৈ গৈ লওঁ তাৰপিছত আপোনালোক লগ পাইছোঁ An eternity later. এতিয়া ঘৰলৈ যাওঁগৈ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ পূৰা খটখটি বকাবলগীয়া হৈ গৈছে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ' যদি চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন এটা ভিডিঅ'লৈ আপোনালোকে দিলে টাটা বাই বাই